everybody's talking at me, and maybe I should turn it off. হেল্ল' বন্ধুরা গুৱাহাটী বাছ মজিয়াৰ পৰা আপোনালোকৰ মৰমত দীপক ৰঙালী মাহত ৰঙালী চাব আহিছোঁ এইটো চাব পাৰে এইটো চাওক ৰঙালী খাটাপাৰা ভেটেনাৰী ফিল্ডত হৈ আছে মই এইটোকে চাব আহিছোঁ ৰঙালী সময়ত ৰঙালী চলি আছে এই ৰঙালীকে ৰং লগাই চাব আহিছোঁ ঠিক আছে আপোনালোকক দেখুৱাইছোঁ এইটো চাওক ইয়াৰ পৰিৱেশ এইটো ৰঙালী It's just playing hard as long as got me talking like a child. এইখিনি ওচৰত দুটা কি হৈছে হাই ভল্টেজ প্ৰগ্ৰাম হৈছে এটা বেলতলাৰ প্ৰগ্ৰামটো আপোনালোকে চব গমেই পায় বেলতলাৰ প্ৰগ্ৰাম কি গৰম প্ৰগ্ৰাম হয় আৰু লগতে এই ৰঙালী প্ৰগ্ৰামটো ভেটেনাৰী ফিল্ডত হৈ আছে বেলতলা প্ৰগ্ৰামটো হৈছে আপোনাৰ বেলতলা ফিল্ডৰ স্কুলটো আছে নহয় তাৰ স্কুলটোৰ হৈ আছে আপোনালোকে গমেই পায় এই দুটা হাই ভল্টেজ প্ৰগ্ৰাম ওচৰা ওচৰি হৈ আছে আপোনালোকে আহিলে এতিয়া পূৰা এনজয় কৰিব পাৰে দুটা এতিয়া মই এই ৰঙালীৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বলক ভিতৰত সোমাই যাওঁ লাহে লাহে কৰি এইটো চাব পাৰে গেট গেটৰ ভিতৰত সোমাই আহিলেও মানুহ পৰিৱেশ চাব পাৰে পুৰা মানুহ চেলফি চোন সঁচাকৈ কৈছোঁ ৰঙালীৰ ভিতৰত সোমাই ৰঙালী লাগি গৈছে গোটেইখিনি ৰং বিৰঙী পোষ্টাৰ আৰু লাইটিং পূৰা লগাই থৈছে বঢ়িয়া লাগিছে চাব পাৰে এইটো চাইড প্ৰগ্ৰাম হৈ আছে ভিতৰত এই ঘৰৰ ভিতৰত প্ৰগ্ৰামটো উপভোগ কৰিলোঁ তাৰপিছত আনফালে কি হ'ল আমাৰ লোকেল ফৰ ভকেল ড্ৰেছ পাতি গহনা আপোনালোকে যি পাৰে ড্ৰেছ পাতি আমাৰ কালচাৰেল বস্তু লোকেল ফৰ ভকেল ইয়া ৰঙালীৰ মেইন উদ্দেশ্যই হৈছে আমাৰ কালচাৰেল বস্তু ৰিপ্ৰেজেণ্ট কৰা আমাৰো এতিয়া যাব হ'ল আমিও এতিয়া লাহে লাহেকৈ ওলাওঁ ৰঙালী দেখে বতাহ বৰষুণ আহিব লৈছে বতাহ বৰষুণ চব মানুহকেইটা বতাহ আহিছে পূৰা এতিয়া মই ইয়াৰ পৰা জনাওঁ আপোনালোকক বিদায় ইয়াৰ পৰা জনাইছোঁ আপোনালোকক মৰমত দিব বাই বাই Show us up on the sequence. A very prominent